নমস্কাৰ মোৰ এই নতুন গাঁওপ্ৰধান আসাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ চবেই ভালে আছে। আজি মই এটা উদ্দেশ্য লৈ মই ভিডিঅ' এটা বনাব ওলাইছোঁ আৰু মোৰ এই চেনেলটোৰ মেইন উদ্দেশ্য হ'ল দুখীয়া গৰীব শ্ৰেণীৰ মানুহক কেনেকৈ সহায় কৰিব পাৰি, কথাৰ দ্বাৰাই হওক বা কামৰ দ্বাৰাই হওক বা কিবা আৰ্থিক অনুদানৰ দ্বাৰাই হওক, কেনেকৈ মানুহক মই সহায় কৰিব পাৰি, এইটোৱে মোৰ মেইন উদ্দেশ্য। আৰু সেইটো উদ্দেশ্য মই ভাবোঁ মোৰ কৰ্ম। মই সদায় ৰাইজৰ লগত জড়িত হৈ থাকোঁ, যিহেতু ময়ো এজন ৰাইজৰে মানুহ। গতিকে ৰাইজৰ দুখ দহাৰ লগত মই জড়িত হৈ থকাটো মই নিজৰ দায়িত্ব কৰ্তব্যত পৰে বুলি মই অনুভৱ কৰোঁ। আজি মই এটা ঘৰত আহিছোঁ। এইটো ঘৰৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তেখেত পাকুৰিগুৰি গাঁৱৰ এজন বাসিন্দা হয়, খুব অসুস্থ। আজি প্ৰায় 4-5 বছৰ ধৰি তেখেত পেৰালাইচিছ বেমাৰত সম্পূৰ্ণভাৱে বিকলাংগ হৈ ঘৰতে পৰি আছে। তেখেতৰ যিখিনি সা সম্পত্তি আছিল এইখিনি ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত সম্পূৰ্ণৰূপে উটুৱাই লৈ গ'ল। থাকিবলৈ তেখেতৰ হয়তো জাগাও নাই। মাতাউৰী কাষতে সৰু এখন জোপোৰা বনাই পেলাই ইয়াতে ৰৈ আছে। বহুত দিন ধৰি তেখেতে বহুত কষ্টত ভুগি আছে। যিমানখিনি উপাৰ্জনৰ পইচা আছিল সেইখিনি পইচাও ইতিমধ্যে খৰচ হৈ গৈছে। উন্নত চিকিৎসাৰ বাবে হয়তো বাহিৰলৈ যাব পৰা নাই। খুবেই আমি দুখিত। তেখেতক দিবলগীয়া একোৱে নাই আমাৰ ফালৰ পৰা, তথাপিও অলপ চেষ্টা কৰিছোঁ সামান্য কিবা এটা দিবলৈ। আৰু মই সদায় মোৰ এই চেনেলটোৰ মেইন উদ্দেশ্য হৈছে দুখীয়া মানুহক সহায় কৰা, যিহেতু গতিকে তেখেতক মই অলপ কিবা এটা দি পেলাই তেখেতক সান্তনা দিছোঁ। গতিকে মোৰ ফালৰ পৰা দিবলগীয়া একো কিছু নাই। অলপ যিখিনি দিছোঁ তেখেতক মই এইখিনি পৰ্যাপ্ত হয়তো নহয় চিকিৎসাৰ কাৰণে। গতিকে মই আশা কৰিম সকলোৱে যদি একলগ হৈ মিলিজুলি আমি তেখেতক সহায় কৰোঁ, নিশ্চয়কৈ তেখেতৰ যিটো বেমাৰ, এইটো বেমাৰৰ পৰা মহান আল্লাহ ভগৱানে তেখেতক আৰোগ্য দান কৰিব। সেইটোৱে মোৰ মেইন উদ্দেশ্য। আৰু এইটো উদ্দেশ্যলৈ আগত ৰাখি মই আজি ভিডিঅ'টো মই বনাইছোঁ। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৱে ছ'চিয়েল মিডিয়াত মাধ্যমটো ভালদৰে ব্যৱহাৰ কৰে। গতিকে আপোনালোকে যদি নিশ্চয়কৈ ভাবে যে 10 টকা 20 টকাৰ জৰিয়তে মানুহজন দুখীয়া মানুহ, খুবেই অসুস্থ মানুহ, তেখেতক সহায় সহযোগিতা কৰিব পাৰি, সেই বুলিয়ে মই আজি ভিডিঅ'টো বনাই আছোঁ। গতিকে আপোনালোকৰ অলপ সহায়ে যাতে তেখেতৰ অলপ বেমাৰটো অলপ মংগল হয়, উন্নত চিকিৎসাৰ কাৰণে তেখেতে যাব পাৰে, এইটোৱে মোৰ মেইন উদ্দেশ্য। এতিয়া তেখেতৰ লগত অলপ মত বিনিময় কৰিব বিচাৰিছোঁ। বাংলা কথা কইলে হবো চাচা, বেমারটা কতদিন ধরে হয়েছে? 2 বছর ধরে হয়েছে। কি অসুবিধা? অসুবিধা ভাই সাইটা একবার দূর পাই না। উন্নত চিকিৎসা করছিলেন কি না? গেছিলেন কি না? একবার গেছিলাম যাই কি কইছে ডাক্তারে? হ্যাঁ কইছে ভালো পড়ে মাঝে যে প্রবলেম পড়ে গেল যাওয়া হয়েছে। কে পয়সা যায় আসিন কিছু আসিন কি কে পয়সা আছে কিছু? না এটা পয়সা লেগে যাবে না। কাঙ্গে কতদিন ধরে ভাঙছে? কাঙ্গে ভাঙছে 5 বছর মতো হয়ে গেছিল আমার বেশি হইলো। না কই আশ্রয় লইছুন? অঞ্চল মাঝারি মাতাউরি না? কেউ সহযোগিতা করছে না? না সহায় মাঝে আচ্ছা ঠিক আছে, দোয়া করবেন যাতে আগামীতে আরো সহযোগিতা করবার ভাই। আল্লাহ টান দোয়া করবেন। আপোনালোকে নিশ্চয়কৈ চাইছে মাথাউৰিত তেখেতৰ সৰুৱালা জুপুৰি আছে। জুপুৰিৰ তলতে তেখেত বসবাস কৰি আছে বৰ্তমান। তেখেতৰ দীৰ্ঘায়ু স্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।